হাই নমস্কাৰ এয়া আমাৰ সন্মুখৰ ডুপ্লিকেট জুবিন দা নমস্কাৰ সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা মৰম আৰু সকলোকে শুভকামনা জনাইছোঁ এটা মোৰ নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ ডুপ্লিকেট জুবিন গাৰ্গ যিহেতু মই আজি 2 বছৰ 3 বছৰ আগত এটা নিউজ লাইভত মই এণ্টাৰটেইনমেণ্ট শ্ব' এটা কৰি আহিছিলোঁ গতিকে বহু বিৰতিৰ পিছত আকৌ মই ছ'চিয়েল মিডিয়াত আহিছোঁ সকলোৱে মোৰ চেনেলটো চাব বুলি আশা কৰিছোঁ আৰু আশীৰ্বাদ কৰিব কেনেকৈ আগুৱাই যাব পাৰোঁ গতিকে ডুপ্লিকেট জুবিন গাৰ্গ বুলি থাকিব আৰু লগতে মই এইখিনি কথা কৈ দিলোঁ জুবিন দাৰ কোনো ডুপ্লিকেট নাথাকে মাত্ৰ জুবিন দা কেৱল জুবিন দা সদায় আমাৰ হৃদয়ৰ মাজত জুবিন দাক খুব ভাল পাওঁ সেইবাবে আৰু গতিকে মই ভাল অনুৰাগী গতিকে তেনেকুৱাকৈ নামটো দি দিলোঁ যিহেতু টিভিত মোৰ প্ৰচাৰ হৈছিলে ডুপ্লিকেট জুবিন গাৰ্গ বুলি আৰু বেছি সংখ্যক মানুহবিলাকে চিনি পায় ডুপ্লিকেট জুবিন গাৰ্গ বুলি গতিকে মোৰ চেনেলটো খুলিছোঁ গতিকে আপোনালোকে নতুন নতুন ব্লগ ভিডিঅ' ফানি ভিডিঅ' আপোনালোকে পাব অনলি ব্লগেই হ'ব নে কিবা বেলেগৰ কিবা হ'ব মোৰ চেনেলটো ব্লগৰ ভিতৰত আৰু আপোনাৰ থাকিব শ্বৰ্ট মুভি বনাম তেনেকুৱাকৈ তো বিভিন্ন আৰু যি সময়ত মানে সেই হয় তেতিয়া আমি তেনেকুৱাকৈ বনাম ভিডিঅ'বিলাক ফানি টাইপৰ হ'ব আৰু জুবিন দাৰ স্পেচিয়েলি জুবিন দাক লৈয়ে কিছুমান কৰা হ'ব গতিকে সকলোৱে চাব ভিডিঅ'টো মোৰ চেনেলটো চাব সকলোৱে তাত চালে বিভিন্ন ৰস পাব আপোনালোকে সঁহাৰি জনাব ৰাইজ আগলৈ মোৰ ভিডিঅ'টো চাই থাকিব গতিকে আশা কৰিছোঁ আপোনালোকে যেন মোক আগুৱাই নিয়াৰ কাৰণে আৰু পুনৰ চেষ্টা কৰে ধন্যবাদ এতিয়া বৰ্তমান জোনবাগীৰ ফোনত কথা পাতি আছে ভাত আহি আছে আমাৰ ভাত ৰেডি হৈ আছে আৰু জোনবাগীৰে কথা পাতি সদায় ইয়াত ভাত খাওঁ সদায় 3টা বাজে আৰু এইফালে এখেত আৰু আহিছে কি জানা এই খল্লি মিহা দিনত সেই কয়লেঙি জাল লয় গতিকে পানী লোৱা টাইমত পাতলা হবে জাল মাৰিব জাল লৈ আহিছে চাওক পাতলা পানী চানী হোৱা নাই কত ৰাস্তাত পাতি গৈছে পাতলা হবে জাল মাৰিব হাৱাত পাতিব এতিয়া পানী চানী নাই কিন্তু দেই দোকানত যাব ওলাইছোঁ দোকানত যাম এতিয়া আমি বহুত দিনৰ পিছত লগ পালোঁ ন আজি ইয়াত আহি লগ পালোঁ ভাল লাগিল এতিয়া তেখেত আমি ভাল বন্ধু আছিলোঁ দোকানত এতিয়াও বন্ধু বাৰু এতিয়া সি থাকে শ্বিলঙত আপোনালোকে ইউটিউব চেনেল বনাই থাকে তো আমি আৰু কিছুমান পিছত লগ পাম আৰু চাউণ্ড চিষ্টেম আমাৰ এইটো চাব পাৰে এইটো আছে আমাৰ আৰু মুনুৰ এটা সেই আছে গতিকে এতিয়া ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু নতুন নতুন ব্লগ আহিব গতিকে আমি আৰু ৰিচেণ্ট আমি এখন শ্বৰ্ট মুভি কৰিম গতিকে আপোনালোকে চাব পাৰিব সেইখনত গতিকে আজিলৈ এৰিছোঁ আৰু মোৰ চেনেলটো সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডুপ্লিকেট জুবিন গাৰ্গ বুলি থাকে ধন্যবাদ শুভৰাত্ৰি